মৰ্নিং গাইজ, আজি অক্টোবৰৰ 6 তাৰিখ হয় আৰু আজি আমাৰ মহালয়া আছে। এতিয়া আমি অলপ ফুৰিবলৈ আহিছোঁ। ৰাতিপুৱা বাটত কাৰোবাক পাব পাৰোঁ দেখুৱাম। মই আহি আছোঁ এতিয়া খোজকাঢ়ি ৰাতিপুৱা। এইটো মাহতী নামঘৰ হয়, আপোনালোকক অলপমান দেখুৱাই দিলোঁ বাৰু। গাইজ, মই খোজকাঢ়ি আহি থাকোঁতে শিৱ মন্দিৰ এটা পালোঁ। তাতে মাহতী শিৱ মন্দিৰ হয়। মন্দিৰটো অলপ দেখুৱাইছোঁ, চাওকচোন। গাইজ, এইটো দান পাত্ৰ হয় আৰু এইটো শিৱ মন্দিৰো আপোনাৰ হয়। শিৱ মন্দিৰটো আপোনাৰ মাহৰ শিৱস্থান হয়। হৰিহৰ দেৱালয় মাহৰ চাওক আপোনালোকে পাৰিলে এপাক আহিব ইয়ালৈ। শিৱৰাত্ৰি বহুত ডাঙৰকৈ পতা হয় ইয়াত। মন্দিৰটোৰ পৰা যিমান পাৰোঁ সিমান দেখুৱাই আছোঁ। ভিতৰলৈ এতিয়া নাই যোৱা, আপোনাৰ আকৌ পিছত আহি দেখুৱাম বাৰু মন্দিৰটো ভালকৈ। ইয়াত বিয়া বাৰুও পতা হয়। আপোনাৰ এইফালৰ পৰা আপোনাৰ বেবেজীয়াৰ পৰা আহিব পাৰে এইফালে মাহৰদি, আৰু এইফালে দক্ষিণপাট যায়গৈ এই ৰাস্তাটো দি এইফালে। গাইজ, ভিডিঅ'টো চাই যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ আহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।